So guys, এয়া আমাৰ কাৰণে হাঁহৰ মাংস যোগাৰ কৰি ৰখা হৈছে। এয়া আমাৰ মুনাদাই হাঁহৰ মাংস কুটি আছে কালি খানাৰ কাৰণে। কালি পুৱা আমি 5টা বজাত যাম। So guys, saya Bhairabkunda picnic place. So guys, saja ini picnic kalau juga Bhairabkunda. So guys, আমি অলপ পিকনিক খাব আহিছোঁ ভৈৰৱকুণ্ডত। আপোনালোকৰ ভিডিঅ'টো মোৰ ইউটিউব চেনেলত পাব, ব্লগাৰ বা দীপাংকৰ। So guys, অলপমান ছাপোৰ্ট কৰিব মোক। নতুনকৈ চেনেল এটা খুলিছোঁ। আজিৰ পৰাই এই চেহেৰাখন আপোনালোকে ইউটিউবত দেখা পাব। So দোস্ত মই So guys, আমি এটা গুলি বিচাৰি আছোঁ দোস্ত, ফায়াৰিং কৰা গুলি। এয়া ইয়াতে গুলি বিচাৰি আছে ইয়াত।
আৰু চলি আছে ৰাস্তা দেখাই আছো ৰাস্তা একগিলা ৰাস্তা গুলি বিচাৰি আছে গুলি বিচাৰা মানুহগিলা এইয়া দে ভাবা মোক দিবি তা আছে পিষ্টলে গুলি যষ্ট বিচাৰি বিচাৰি আছে এইকেইটা পালো 7টা বৰষুণ দি আছে মাংস এই আলু ভাজা ভাজিছে দোস্ত আমি খাই ল'ম তই নাখা না এই ভাত মই খাম হ'ব এই তৰকাৰী মাংস খাই আরে বেটা এখানে তাড়াতাড়ি করছি মাংস বজারও আমাৰ ভাতৰ খানা দোস্ত এই হাঁহৰ মাংস এই আলু ভাজা অকল ভাত দালি নাই আলু ভাজা ভাতৰ খানা আমাৰ নষ্ট হৈ গেল বৰষুণে আমাৰ নষ্ট কৰিলে ওপৰৰ পৰা বৰষুণ দিয়া বতাহ আহিছে দোস্ত আমাৰ খানা মিনা হৈ গ'ল এতিয়া সিহঁতে লাজ খাবলৈ বাকী আছে ইহঁত আছে ধমকে কৰে মই ভাত পানী খাই কিনে আমি গাড়ীত বহিলোঁ এই আমাৰ গাড়ী ইয়াতে আছে ডিউটি দোস্ত